কৰিছো সকলে ভালে আছে আৰু খুব বেছি এটা ঠাণ্ডা পৰিছে আৰু এতিয়া প্ৰায় ৰাতি বাজিছে 12টা চাও 12টা বজাত আৰম্ভ কৰিম কাম আৰু কেতিয়ালৈকে শেষ কৰিব পাৰো নিজেও নাজানো প্ৰায় 2-3 ঘণ্টাটো লাগিয়ে যাব তো চাইলো তো কিমানখিনি সময়ত কম সময়ৰ ভিতৰতে মই কামখিনি কৰি শেষ কৰিব পাৰো আৰু তাৰ মাজতে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনাইছো ইমান বেছি মৰম দিছে অলপতে এটা নিউজ পৰ্টেলে মোৰ ওপৰত এটা নিউজ বনাইছিলে যেটো ভিডিওত আপোনালোকে ইমান বেছি মৰম দিছে আৰু ইমান ধুনিয়া ধুনিয়া কমেন্টছ বোৰ দিছে যিবোৰ পঢ়িব সঁচাকৈ আকৌ এখোজ আগবাঢ়ি যাবলৈকে সাহস পাইছো এয়া আমি এটা নতুন ফ্লেভাৰ এড কৰিছো ৰ'জ ফ্লেভাৰ তো যি সকলে ৰ'জ ফ্লেভাৰৰ কেক খাই পোৱা নাই এতিয়ালৈকে তেন্তে আহিব মোৰ কেকৰ ষ্টললৈকে ৰ'জ ফ্লেভাৰৰ আপোনালোকে কেক খাব পাৰিব আৰু কেনেকুৱা লাগে খাই এটা ৰিভিউ মোক দিব নিশ্চয়কৈ তো এয়া ৰেডি কৰিছো ৰ'জ ফ্লেভাৰৰ কেক তো ফাইনালি ইয়া হকালে কাৰণে 50টা ভেনিলা কেক মই ৰেডি কৰিলো আৰু ভালেখিনিমান কেক বনাবলৈকে আছে তো এতিয়াতে এনাৰ্জি একদম লো হৈ গৈছে তো গম ল'ব আৰু ভালেখিনিমান কেক মই কেনেকৈ ৰেডি কৰিম প্ৰায় তাৰে 350টা কেকৰ 50টা ৰেডি হৈ গ'ল আৰু 300টা কেক ৰেডি কৰিব আছে এইটো তাৰ মাজতে মোৰ কেকৰ অৰ্ডাৰো আছিলে আৰু ক্ৰিসমাছ উপলক্ষে অৰ্ডাৰটো পাইছিলো তো ৰাতিপুৱা এইটো ডেলিভাৰী দিব লগা আছিলে তো ভালেখিনিমান কাম ৰাতিতে কমপ্লিট কৰিয়ে থৈছিলো ৰেডি কৰিয়ে থৈ দিম কিন্তু ভালেখিনিমান সময় মানে লাগি গ'ল মোৰ ষ্টলৰ কাৰণে কেক বনোৱাত হেহে গোটেইটো কমপ্লিট কৰিব নোৱাৰিলো আৰু আধা কমপ্লিট কৰি থৈ এয়া প্ৰায় ৰাতি আপোনাৰ 3টা 3:30টা হৈ গৈছে তেতিয়া মই শুব গৈছো মানে একেবাৰে এনাৰ্জি লো হৈ গৈছে আৰু এয়া আকৌ ৰাতিপুৱা উঠি একেবাৰে চাহকা প্ৰথমতে খাই লৈছো আৰু খাই উঠি কেকটোৰ কাম কৰিছো কিয়নো একেবাৰে সোনকালে ডেলিভাৰী দিব লগা আছিল কেকটো কেনেকৈ বনাইছো আপোনালোকে ৰিলাক্স কেক পেজত গৈ চাব পাৰিব মানে ফটাফট ৰেডি কৰিছো ৰেড ভেলভেট কেক কিয়নো যোৱাকালি ৰাতি ইমান দেৰি হৈ গ'ল মোৰ মানে এনাৰ্জি একেবাৰে হে হৈ গৈছিল তো যাৰ কাৰণে ৰেড ভেলভেট কেক ৰ'জ ফ্লেভাৰৰ কেক মোৰ বনোৱাই নহ'ল তো এতিয়া দৌৰাদৌৰিকৈ বনাই আছো ৰেড ভেলভেট কেক আৰু এইফালে ঘৰৰ পৰা ভন্টি আৰু দেউতা আহি পাইছে কটন কলেজৰ লোকেশনটোত আৰু এইফালে মোৰ ফ্ৰিজত মানে একেবাৰে অৱস্থা মানে ফ্ৰিজৰ অৱস্থা চেজ হৈ গৈছে মানে এটা জাগা নাই এটা পিপৰা কমাব লাগিব মোৰ ফ্ৰিজত জাগা নাই এইফালে দেখা পাইছে পুৰা এক বক্স কেক ফুল ৰেডি আৰু এইফালে আপোনাৰ ফ্ৰিজত আছে এয়া ফ্ৰিজৰ অৱস্থা দেখা পাইছে এইফালে মোৰ ফ্ৰিজৰ অৱস্থা এইফালে মোৰ অটোখন আহি পালে আৰু এয়া অটোত বস্তুবোৰ লোড কৰি ভালকৈ দি দিছো আৰু তাত যেটো দেউতাৰ ভন্টি আছে তো হিয়তে ভালকৈ মানে চাই ল'ব আৰু তো এইফালে দাদাজনে গ'ল বস্তুবিলাক লৈ এইখন মোৰ হৈছে পাৰ্মানেন্ট অটো দেই তো এইফালে আহক মোৰ ৰুমৰ অৱস্থা চাই ল'ব তো এয়া হৈছে শেষৰ দৃশ্য মানে ৰুমটোৰ অৱস্থা নাই আৰু এইফালে মোৰ হৈছে গধূলিকে স্থলখনৰ দৃশ্য আৰু এইফালে ভালেখিনিমান মানুহ লগ পাইছো যোৱাকালি বহুত বেছি ভাল লাগিছে আৰু অকমান নতুন এটা সেটআপ কৰিবলৈ চেষ্টা কৰিছো দেখাম বাৰু আপোনালোকক ভালকৈ দেখাম এতিয়ালৈকে গোটেইখিনি ফিনিশিং কৰি আনিব পৰা নাই তো নেক্সট ভিডিওটোত আপোনালোকে এটা মোৰ নতুন সেটআপ দেখা পাব আৰু এইফালে স্থলৰ পৰা হতেও কালি ভালেখিনিমান দেৰি হৈ গ'ল আৰু দিনটো ইমানে ব্যস্ত ভালকৈ খাব পৰা নাছিলো এয়া ৰাতি প্ৰায় 12টা বজাত মই অৰ্ডাৰ কৰি মই ফ্ৰাইড ৰাইচ খাবলৈকে লৈছো তেন্তে ভিডিওটো চাই কেনেকুৱা লাগিছে জনাব